হেল্ল' ফ্ৰেণ্ড, মায়াজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই বনাব লৈছোঁ ভেন্দি আৰু আলুৰ ৰেচিপি। আহকচোন কি লৈছোঁ এবাৰ চাই লওঁ। ভেন্দি লৈছোঁ মই 250 গ্ৰাম। ভাল ধৰণে ধুই মই চফা কাপোৰেৰে মোহাৰি লৈছোঁ আৰু এনেধৰণে কাটিছোঁ। আলু লৈছোঁ এটা মই দীঘল দীঘল কাটি লৈছোঁ। বিলাহী এটা লৈছোঁ, পেষ্ট কৰি লৈছোঁ। মিডিয়াম সাইজৰ পিঁয়াজ এটা লৈছোঁ, এইখিনি সৰু সৰু কাটিছোঁ। ধনিয়া পাত লৈছোঁ, এইখিনি কাটি লৈছোঁ। মিঠাতেল লৈছোঁ মই 3 স্পুন। হালধি লৈছোঁ মই সৰু চামুচেৰ 1 চামুচ। ৰঙা জলকীয়া পাউডাৰ আধা চামুচ আৰু সবজি মছলা আধা চামুচ আৰু ধনিয়া মছলা লৈছোঁ মই আধা চামুচ। কেঁচা জলকীয়া 3টা, ৰচুন আৰু আদাৰ পেষ্ট কৰি লৈছোঁ। গোটা জিৰা লৈছোঁ 1 চামুচ। নিমখ লৈছোঁ নিজৰ জোখমতে। এতিয়া মই কেৰাহী এখন লৈছোঁ, ইয়াতে মিঠাতেলখিনি দিছোঁ আৰু অলপ সময় গৰম হ'বলৈ দিম। এয়া গৰম হৈ আহিলে এতিয়া মই ভেন্দিখিনি হাফ ফ্ৰাই কৰি ল'ম আৰু ভাল ধৰণে এতিয়া মিলাই দিছোঁ এনেধৰণে। তেতিয়া গোটেইখিনি মিক্স হৈ যায় তেলখিনি আৰু ধুনীয়াকৈ ফ্ৰাই হয়। তাৰ বাবে মই এনেধৰণে লৰাই আছোঁ। ভেন্দি ফ্ৰাই কৰিলে খাবলৈ টেষ্ট লাগে, অলপ সোৱাদটো অলপ বেলেগ ধৰণে লাগে, সেইটো কাৰণে মই ফ্ৰাই কৰি লৈছোঁ। এয়া ফ্ৰাই হৈ আহিলে এতিয়া মই উলিয়াই লৈছোঁ বেলেগ এটা পাত্ৰত। এতিয়া মই ইয়াতে আলুখিনিও ফ্ৰাই কৰি ল'ম অলপ অলপ। অলপমান নিমখ দি দিছোঁ মই আৰু ভাল ধৰণে মিক্স কৰি লৈছোঁ এনেকৈ। তেতিয়া দুয়ো চাইডে ধুনীয়াকৈ ফ্ৰাই হৈ যায়। এনেধৰণে মই উল্টাই লৈছোঁ দুয়ো চাইডে। এইখিনি প্ৰায় ফ্ৰাই হৈ আহিলে এতিয়া মই এইখিনি উলিয়াই লৈছোঁ। এতিয়া একেটা কেৰাহীতে মই জিৰা দিছোঁ আৰু অলপ দেৰি জিৰা ফুটি অহালৈকে ভাজি ল'ম। এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি এড কৰিছোঁ আৰু অলপ সময় ভাজি লৈছোঁ, অলপ অলপ ব্ৰাউন হোৱালৈকে। ইয়াতে ৰচুন আৰু আদা পেষ্ট কৰাখিনিও দি দিলোঁ আৰু অলপ সময় ভাজি ল'ম আদাৰ কেঁচা গোন্ধ যোৱালৈকে। ইয়াতে মই মছলাখিনি এড কৰিলোঁ আৰু ভাল ধৰণে ভাজি লৈছোঁ, গোটেই মছলাবোৰ মিলি যাব। এতিয়া ইয়াতে কেঁচা জলকীয়া কেইটাও এড কৰিছোঁ আৰু এনেধৰণে মিলাই দিছোঁ গোটেইখিনি। এতিয়া মই পেষ্ট কৰা বিলাহীখিনি ইয়াত দি দিছোঁ আৰু ভাল ধৰণে মিক্স কৰি লৈছোঁ। এয়া এতিয়া অলপ দেৰি সিজিব দিম, তাতে নিমখ অলপমান দি দিলোঁ।
আৰু ভাল ধৰণে মিক্স কৰি লৈছোঁ এনে ধৰণে এতিয়া মই 1 মিনিট কাৰণে ঢাকি থৈছোঁ ঢাকনটো বিলাহীৰ পৰা তেলখিনি এৰিলে এয়া এতিয়া মই ইয়াতে পানীখিনি এড কৰিছোঁ 1 কাপ আৰু ভাল ধৰণে মিলাই দিছোঁ এয়া এতিয়া মই 2 মিনিট কাৰণে ঢাকি থৈছিলোঁ ইয়াতে ফ্ৰাই কৰা আলুখিনি এড কৰিছোঁ এনে ধৰণে মিলাই দিছোঁ গুটেখিনি এতিয়া মই 1 মিনিট কাৰণে ঢাকনি মাৰি দিছোঁ এতিয়া মই ইয়াতে ভেন্দিখিনি এড কৰিছোঁ আৰু ভাল ধৰণে মিলাই দিছোঁ ধনিয়া পাতখিনি ইয়াত মই এড কৰি দিছোঁ আৰু এনে ধৰণে হেতাৰে ভাল ধৰণে মিলাই দিছোঁ এই সবজি প্ৰায় হৈ আহিলে এয়া এতিয়া মই অলপ সময় ঢাকন মাৰি দিছোঁ এয়া চাইছে সবজি তৈয়াৰ হৈ গ'ল আপোনালোকেও নিশ্চয় ঘৰত ট্ৰাই কৰিব নিশ্চয় ভাল লাগিব আৰু মোৰ ভিডিঅ'টো চাই কেনে লাগিলে মোৰ কমেণ্টত জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া মই গেছটো অফ কৰি বেলেগ এটা পাত্ৰত এয়া উলিয়াই থলোঁ